নিজ হাতে মৃত্যুক মাতি অনাৰ ওপৰত বৰ্তমান সমাজত তম্বাকুৰ পৰা প্ৰভাৱত ওপৰত এই নাটক আমি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি আজি পৰিৱেশন কৰিবলৈ ওলাইছোঁ। আহক চাওক বুজক শিকক। इस शहर का ये हुआ क्या है? कहीं रात है तो कहीं धुआं धुआं। कोई क्यों नहीं बोलता? चुपचाप धुएं को क्यों झेलता? अब हो गई बर्दाश्त की इंतहा। मुझे सिगरेट पीने जहाँ दिखे শিখৰ চালা बीड़ी सिगरेट। পিক ঢালিছে তম্বাকু সেৱন কৰি আয়ুষ কৈছে হৰি হৰি। তম্বাকু সেৱন কোনেও প্ৰথমে নিশ্চিন্তাৰ আৰম্ভ নকৰে। ইয়াৰ আৰম্ভণি হয় প্ৰথমে ফুলনেছৰ খাতিৰত। কি সিগারেট ফুকি যাবে কি কুল লাগিছে একেবারে হিরা আজি ট্রাই করে এনেকে আৰম্ভণি হয় লাভংগত বন্ধুত্বৰ খাতিৰত। बीड़ी सिगरेट तामुल पान तामुल पान तामुल पान बीड़ी सिगरेट गो लग 20 টাকা আপোনাক লাগে নেকি আজিকালি আশা বন্ধ কৰি দিছে এই ষ্টুডেণ্টছ ইউনিয়ন আৰু লগতে ইয়াৰ যিসকল ফেকাল্টি আমি কমিউনিটি মেডিচিনৰ ফালৰ পৰা আহিছোঁ আমি গোটেইকেইজন আৰু লগতে ষ্টুডেণ্টছ ইউনিয়ন আছে এই যিটো ষ্টেট প্লে হ'ল সেইটোৰ কাৰণে আৰু লগতে এইটো আমাৰ কলেজৰ এডমিনিষ্ট্ৰেশ্যনৰ সম্পূৰ্ণ সহায় সহযোগত আজি এই প্লেটো আয়োজন কৰা হৈছে আৰু লগতে আমাৰ অধ্যক্ষ মহোদয়ৰ মানে সম্পূৰ্ণ তেওঁৰ যিমানখিনি পাৰে পুৰা সহযোগ আমাক ইয়াতে দিছে আৰু ইয়াৰ দ্বাৰা আমি আজি যিটো বিশেষ দিন হয় যে এই দিনটোত নো টবাকো ডে চেলিব্ৰেশ্যন আজি দিনটোত কৰা হয় 31st মে' আৰু এইটোৰ দ্বাৰা প্ৰতি বছৰে ইয়াক চেলিব্ৰেট কৰা হয় আৰু লগতে এটা থিমৰ ওপৰত মানে মানুহৰ আগত প্ৰমোট কৰা হয় যে কি আমি হেৰি কৰিব বিচাৰিছোঁ আৰু এই বছৰৰ থিমটো হৈছে যে উই নিড ফুড নট টবাকো তাৰমানে আমাক আহাৰৰ আৱশ্যক হয় আমাক টবাকো বা ধপাতৰ আমাৰ আৱশ্যক নাই ধপাতৰ খেতি চেতি কৰি যিমানখিনি মাটি আছে মাটিখিনি উৰ্বৰতা নষ্ট কৰি আমাৰ যিটো আহাৰৰ প্ৰডাকশ্যন আমাৰ ফুডৰ প্ৰডাকশ্যনটো যথেষ্ট মানে প্ৰভাৱিত কৰিছে আমি যদি ধপাতৰ খেতি নকৰি আমি যদি আমাৰ খাদ্য বস্তুৰ খেতি কৰোঁ তেতিয়াহ'লে আমি যথেষ্ট পৰিমাণে আমাৰ মানে দেশৰ যিটো অৰ্থব্যৱস্থাৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পৰিব গতিকে তাৰ সজাগতাৰ কাৰণে আমি বাকী মানুহখিনি যাতে সজাগ হয় ধপাত সেৱনৰ পৰা তেওঁলোক আঁতৰি থাকে যদি ধপাত সেৱনৰ পৰা তেওঁলোক আঁতৰি থাকে নিশ্চয়কৈ ধপাতৰ যিটো উৎপাদন হয় উৎপাদনতো ইয়াৰ প্ৰভাৱ পৰিব মানুহে ধপাত উৎপাদন কৰিবলৈ নাযাব ধপাত উৎপাদন কৰাৰ ঠাইত মানুহে আমাৰ যিটো খাদ্য হয় খাদ্যৰ শস্যৰ খেতি কৰিব আৰু তাকে এই বছৰৰ থিম হিচাপে লৈ পেলাই আমি গোটেই পৃথিৱীৰ লগতে আমিও ডিফু মেডিকেল কলেজ আগুৱাই আহিছোঁ জনসাধাৰণক জনাবলৈ যে ধপাত নিষেধ কৰাটো ধপাত বৰ্জন কৰাটো কিমান আৱশ্যক হয় সকলোকে জনাবৰ বাবে
আৰু মেম দেখা গৈছে এতিয়াতো এভৰি ইয়াৰ ৱৰ্ল্ড নটবাৰ্গ ডে হয় উইথ ডিফাৰেণ্ট থিম মানে হ'লেও চৰকাৰটো এভৰি ইয়াৰ নতুন গুটকা নতুন চিগাৰেট কিবা কিবি ওলাই থাকে আৰু তো চৰকাৰেও মানে কিবা আপোনাৰ কিবা ক'ব বিচাৰে এই ক্ষেত্ৰত চৰকাৰ যে জড়িত সেই বিষয়ে আমি নাভাবোঁ চৰকাৰে ইয়াৰ ক্ষেত্ৰত জড়িত নহয় চৰকাৰে কেতিয়াও প্ৰত্যক্ষভাৱে তেওঁলোকে কেতিয়াও ধপাটোক প্ৰমোট কৰা নাই কেতিয়াও এইটো চৰকাৰৰ বাহিৰে বেলেগে কৰি আছে সেই কামটো চৰকাৰ মানে বন্ধ কৰিবৰ কাৰণে কিবা বন্ধ কৰিবৰ কাৰণে চৰকাৰে সদায় যত্ন কৰি আহিছে সদায় কিবা এটা নহয় কিবা এটা তেওঁলোকে উপায় আইনৰ ফালৰ পৰা